Dr. K. Srinivas Rao, Professor Kumar, and of course the fellow sufferers like Professor Bora there. অসমীয়াত ক'ব লাগিবনে ইংৰাজী? What will I speak in? Ọসমীয়া. English is no problem for me. So to take less time, I have written out something. At least I can discourage cow. অসমীয়া সাহিত্যত সাম্প্ৰতিক সাহিত্য ধাৰা আৰু চৰ্চা। এই সত্ৰ শব্দটো ইয়াত ব্যৱহৃত হোৱাৰ কাৰণে মই হ'লে খুব ভাল পাইছোঁ, ডক্টৰ বৰাই বেয়া পায়, কাৰণ শব্দটো বা তাৰ অৰ্থ এটা ধৰ্ম নিৰপেক্ষ বিস্তৃতি দিয়া হৈছে আৰু বহু ক্ষেত্ৰতো আমি তাক ইউজ কৰিব পাৰিম, ব্যৱহাৰ কৰিব পাৰিম। কথাটো মোৰ কোৱাৰ অৰ্থ এইটো এটা কমিউনিটি, এটা গোষ্ঠী বা সমষ্টি হ'লে তাত স্থায়িত্ব থাকে, কথাটো হয়। কিন্তু আমাৰ গোষ্ঠী বা সমষ্টিৰ সাম্যক ধাৰণা মই সকলোৰে মাজত দেখা নাই, আনকি লিখা মেলা। They often mistake a lifestyle and claim for a community. Lifestyle and claim communityৰ স্থায়িত্ব আমি হয়তো নিবিচাৰোঁ। এও বাধ্য এনেই কৈ ল'লোঁ। এতিয়া মূল কথা, সত্ৰসমূহৰ বিধি বিধানৰ পৰা নিলগত যেতিয়া মোৰ কাৰ্যসূচীৰ মতে মূল ভাষণত নিজৰ পচন্দ অপচন্দৰ কথা ক'ব পৰাৰ সুবিধা দেখিছোঁ, কাৰণ সত্ৰৰ বিধি বিধানৰ নিলগতহে মই আছোঁ। সাম্প্ৰতিক এক দশকলৈ বহলাই দিব নোৱাৰিলেও যোৱা দশক আৰু তাৰ কিছু আগৰ পৰা আমাৰ সাহিত্য চৰ্চা পৰম্পৰাগত প্ৰমূল্যসমূহক বহিষ্কাৰ কৰা এটা লক্ষণ দেখিছোঁ, যিটো আন ঠাইৰ সাহিত্যত দেখা পৰিৱৰ্তনৰ নিচিনা নহয়। কবিতাৰ হস্ত পৰিসৰত সি বেছি পৰিষ্কাৰ হৈ পৰে। শৈলী বা বচনভংগীৰ ঠায়ে ঠায়ে সলনি নোহোৱা নহয়। যেনেকৈ অনুভৱ তুলসীৰ বৰষুণৰ খেতিয়ক বা প্ৰাণজিৎ বৰাৰ হাৰামজাদাৰ পদ্য, ইংৰাজ আৰু বহুতো মাৰ্কিন কবিয়ে নতুন চিধাচিধি শৈলীক আপোন কৰি লোৱা কথাৰ অনুকৰণ দেখা পাওঁ। তেওঁলোকে তাৰ অনুকৰণ কৰা নাই, শৈলীটো একেধৰণৰ। সেয়া হ'ল সাধাৰণ কথা কোৱাৰ ভংগী। চাইমন আৰ্মিটেজৰ ডাকেট বা কেৰলিন এণ্ড ডাফিৰ নিৰ্বাচিত কবিতা সমগ্ৰ সদ্য প্ৰকাশিত খনলৈ চালি হ'ল। যদিও ইংৰাজী কাব্যজগতত এতিয়া প্ৰতি অন্তৰ্ধানী কবিতাৰ পয়োভৰ, প্ৰতি অন্তৰ্ধানী এণ্টি লিৰিকেল কবিতাৰ পয়োভৰ, মই উল্লেখ কৰা দুয়োগৰাকী কবিৰ কবিতাত এক অন্তৰ্নিহিত অন্তৰ্ধানী সুৰ প্ৰবাহিত হৈ থকা সকলোৱে লক্ষ্য কৰিব। অনুভৱ তুলসীৰ আন এখন সাম্প্ৰতিক সংকলন বানান কৰি পঢ়া লুইতৰ পানীত নিৰন্তৰ এলিয়েটীয় প্ৰভাৱৰ কথা দোহাৰিছে, অথচ এতিয়াৰ ইংৰাজ আৰু মাৰ্কিন কবিসকলে, আনকি পূব ইউৰোপৰ কবিসকলে এলিয়েটক প্ৰায় সম্পূৰ্ণভাৱে নেওচি W.H. অডেনৰহে ওচৰ চাপি গৈছে, য'ত ব্যংগ আৰু অন্তৰ্ধানী অভিজ্ঞতা একেলগে আছে। মই ডেকা কবি কিশোৰ বড়োৰ প্ৰথম কবিতাৰ কিতাপখনৰ
এটা কবিতাৰ দুটা স্তবকেৰে এই কথা প্ৰতিপন্ন কৰিব খুজিছোঁ। কবিতাটোৰ নাম চেইন চিষ্টেম। বান্দৰৰ পৰা মানুহ হোৱা কাহিনীটো বিজ্ঞ এজনে কোৱা শুনিছিলোঁ। গছৰ বাকলিৰে গা ঢকা দিনৰে পৰা আধুনিক হোৱালৈকে শিলে শিলে ঠেকা খোৱাই ওলোৱা জুইৰে সিজোৱা সেই আগৰ ইতিহাসৰ পৰা আজিৰ ভিন্ন সোৱাদলৈকে, বান্দৰ মোৱাৰ পৰা শ্বেভিং, গ্ৰেডিং, বিউটি টিপছলৈকে দীঘলীয়া চেইন ছিষ্টেমৰ পৰিক্ৰমা। ভৱিষ্যতৰ ধাৰণাশূন্য মন এটাই পাহৰি পেলাই চেইন ছিষ্টেমৰ কথা। সেয়ে বাঢ়ি আহিছে সপোন ভঙা মানুহৰ অযুত ব্যথা, যেন বানত উটি অহা এমাউখ সৰুৱে। এই দৃশ্য দেখি চকুলৈ টুকিবলৈ চকু দুটা ক'ত বা এৰি আহিলোঁ। হৃদয়খনক ক'বলৈ হৃদয়খন ক'ত বা এৰি আহিলোঁ। এই কাব্যগ্ৰন্থ দুটাৰ প্ৰথম আৰু শেষৰ স্তবক দুটা দি মই অন্তৰ্ধানী অভিজ্ঞতা আৰু ব্যংগ আৰু চিধা চিধি গদ্য নিৰ্ভৰ শৈলীৰ কথা একেলগে যে আছে তাকে দেখুৱাই দিলোঁ। পদ আওৰাইছিল মানুহে আগেও সামাজিক, ধাৰ্মিক, আনকি নান্দনিক কাৰণতো। আকৰ্ষণ, শব্দ আৰু অন্তমিলৰ। সেয়েহে গানক গুৰুত্ব দিছে। লোকগীত, লোকসংস্কৃতৰ প্ৰতিফলন তাত ব্যক্তি হিচাপে স্ৰষ্টাৰ নাম নাথাকে, কিন্তু সমষ্টিয়ে নামঘৰত বহি নাম গোৱাৰ নিচিনাকৈ এই গীত ৰচনা নকৰে সমূহীয়াকৈ। লাহে লাহে সমাজ ব্যৱস্থা, শাসন ব্যৱস্থা সলনি হৈ এই সৃষ্টিসমূহ অৱনমিত হৈ পুনৰ উদ্ধাৰ কৰিবলগীয়া হ'লগৈ। বব ডিলান এজন গায়ক, ৬০ৰ যুৱশক্তিৰ জাগৰণ, ভিয়েটনাম যুদ্ধৰ বিৰোধিতা আৰু তেতিয়াও চলি থকা চিভিল ৰাইটছ আন্দোলনৰ পৰিপ্ৰেক্ষিতত গান লিখি গাইছিল আৰু নিজৰ একান্ততা, প্ৰিভেচি অক্ষুণ্ণ ৰাখিছিল। জনপ্ৰিয় গায়কজনৰ অন্তৰ্ধানী লিৰিকসমূহক মাৰ্কিন বিশ্ববিদ্যালয়ে এখনে স্বীকৃতি দি কবিতা হিচাপে অধ্যয়ন আৰু শিক্ষণৰ আৰম্ভ কৰি তেওঁক নোবেল বঁটা সাহিত্যত দিয়ালৈকে প্ৰচেষ্টা চলাই সাৰ্থক হৈছিল আৰু তেওঁৰ জনপ্ৰিয়তা ঠিক তুংগত নহ'লেও প্ৰায় অক্ষুণ্ণই আছে বুলি ক'ব লাগিব। বাক বিতণ্ডাৰ সময়ত ছলমান ৰুছদীয়ে, কিয়নো তেওঁক নোবেল বঁটা দিয়া হ'ল, ছলমান ৰুছদীয়ে তেওঁক গ্ৰীক অৰফিউছৰ পৰা এতিয়ালৈকে চলি থকা বিন বৰাগী পৰম্পৰাৰ লগতে যুক্ত কৰিছে। কি কাৰণে এই কথাটো ক'লে? কথাটো সঁচা। ৰুছদীৰ আন কাৰণো থাকিব পাৰে। এই কথাখিনিৰে মই মোৰ আলোচনাৰ নিৰ্ণায়ক পদ বা টাৰ্মছসমূহৰ কথা কৈলোঁ। লোকবাস্তৱ আৰু সংস্কৃতি, সংস্কৃতি আৰু গোষ্ঠী, ব্যক্তি স্ৰষ্টা আৰু সমষ্টি আৰু পৰম্পৰাগত প্ৰমূল্য। এই পদকেইটাৰ ভিত্তিতেই মই অসমীয়া সাহিত্যত সাম্প্ৰতিক ধাৰা আৰু চৰ্চাৰ আলোচনা, নিহিত ৰাজনীতি আৰু আন তত্ত্বৰ কথা কম। মানৱীয় দিশ এটা দেখোন সদায় থাকিয়েই যায়। চৰ্চা মানে ধৰক সমালোচনাৰ চৰিত্ৰৰ আমূল পৰিৱৰ্তন হৈছে। কিয়নো হ'ল, কেনেকৈ হ'ল, তাৰ প্ৰতিফলন আমাৰ সাহিত্যতনো কেনেকৈ হৈছে সহিয়াই চালে তাৰ ৰাজনীতি, দৰ্শন আৰু
উদ্দেশ্যৰ প্ৰসংগ আনিব লাগিব। ছ'ভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে আধুনিকতাবাদৰ সৌধ খহি পৰিল। এই মাৰ্ক্সবাদৰ পতন নহয়, আধুনিকতাবাদৰ আচল আধুনিক আৰু উন্নত যি নিৰ্মিতি তাৰ পতন। ইয়াৰ ফলতেই পূব ইউৰোপত খলকনি লাগিল আৰু ইমান দিনৰ নিয়ন্ত্ৰিত পাহৰণিৰ উৰণি উদঙাই লোকবাস্তৱ দেশকৈ ওলাই পৰিল। ধাৰণা আৰু ঘটনাসমূহ বাহিৰৰ, তেওঁলোকে তাত কোনো ধ্ৰুৱক বিচাৰি নাপালে। ইউৰোপীয় চিন্তাৰ পাৰম্পৰিক ধ্ৰুৱ সত্যসমূহকো জেৰাৰ কাঠগড়াত সুমুৱাব লগা হ'ল। ইতিহাসৰ ঘটনাহে বুলি চাবলগীয়া হ'ল। নিষ্ঠাবানজন বিব্ৰত হোৱা স্বাভাৱিক। তেওঁলোকৰ ৰাজনৈতিক নেৰেটিভ হ'ল ইউৰোপীয় নৱজাগৰণ আৰু বিজ্ঞান, আৰু দাৰ্শনিক নেৰেটিভ হ'ল আত্মসচেতনতাৰ যোগেদি মানুহৰ ক্ৰমা আৰু উন্নতিকামী বিৱৰ্তন। কিন্তু যদি ইতিহাসৰ ঘটনাহে মাথোন হয় আৰু এই ৰাজনীতি আৰু দৰ্শনৰ ভিত্তিত সত্য ব্যক্তি আৰু উন্নতিক লক্ষ্য হিচাপে লৈ কৰা ভাষাৰ নিৰ্মাণ ভাঙি পৰা আমি নিজেই দেখিছোঁ, আৰু সেয়ে স্বাভাৱিক। কিয়নো এই নিৰ্মিতিসমূহ প্ৰাকৃতিকো নহয়, কাণ্ডজ্ঞান ভিত্তিকো নহয়। গতিকে সমূহ চিন্তা চৰ্চাই নিজৰ নিৰ্মিত চৰিত্ৰটো চালি জাৰি চাবলগীয়া হ'ল। সেই বিশ্লেষণো ভাষাভিত্তিক আৰু এই ভাষাৰ চৰিত্ৰকো আন ৰূপ দিয়াৰ প্ৰচেষ্টা কৰিলে। তাকে কৰাৰ উপায় হ'ল হাইডেগাৰৰ ভেৰউইণ্ডুং বা টু ডিফৰ্ম বা পংগু কৰাৰ ধাৰণা। ভাষা হৈ পৰিল প্লেফুল, ক্ৰীড়াসুলভ, আৰু সহায় হ'ল ব্যংগ। ব্যংগও এটা কৌশলহে। এই ধৰণৰ চিন্তাত ধ্ৰুপদী ব্যংগৰ সমাজ সংস্কাৰৰ ধাৰণা অনুপস্থিত। বিজ্ঞানে চৰম সত্যৰ সন্ধান অবিৰত ৰখাৰ চেষ্টাৰ ত্ৰুটি কৰা নাই যদিও কেৱল বুদ্ধিৰ উৎকৰ্ষতাৰে ভাষাৰ ঊৰ্ধৰ সত্যৰ অনুধাৱন ভাষাৰে কৰা অসম্ভৱ। সেই প্ৰসংগ আৰু ঘটনাসমূহ আমাৰ জীৱন জগতত অনুপস্থিত। ফলত ইয়াত তেনেধৰণৰ বহু প্ৰচেষ্টা কিছুমান বিমূৰ্তনৰ অক্ষম অনুকৰণ যেনহে লাগে। বা এইটোও হ'ব পাৰে যে এই মূঢ়মতিৰ সেয়া বোধগম্য হোৱা নাই। এয়াই সঁচা অৰ্থত বিকল্পতা। মানৱোত্তৰ পোষ্ট হিউমেনিষ্ট ক্ষুদ্ৰাকাংক্ষা একচ্ছত্ৰী বাগধাৰাৰে নিৰ্ধাৰিত সমালোচনা কৰ্ম মুখ বিকৃত কৰি অতি গধুৰ অথচ অনুপস্থিত এক ভাৰোত্তনৰ বৃথা প্ৰয়াস হয় বহু ক্ষেত্ৰত। এই কথাখিনিৰ প্ৰয়োগ আমি টনি মৰিছনৰ বিলভেড উপন্যাসৰ দাসী ফিমেল শ্লেভ চেথেৰ পিঠিৰ অত্যাচাৰৰ দাগখিনিৰেই প্ৰতিপন্ন কৰিব পাৰোঁ। কিয়নো শ্লেভাৰী ইজ ইটছ ৰিপ্ৰেজেণ্টেশ্যন। এই উপন্যাসৰ যোগেদি ইতিহাসৰ পুনৰ্নিৰ্মাণ আৰু নিম্নবৰ্গৰ সমাজ চেতনাৰ প্ৰসংগও উল্লেখ কৰিব পাৰোঁ। আমাৰ ইয়াত কি কি হৈ আছে আৰু বিশ্বৰ পৰিৱৰ্তনৰ ঘটনাসমূহ হৃদয়ংগম কৰিব পাৰিলেহে আচল পৰিপাৰ্শ্ব সমালোচনা সম্ভৱ। বতৰ সলনিয়ে মোৰ মাটিত ৰোৱা ৰাস্না যেনে ফেয়াছ টিংকাৰভিল বহুত মাৰিলে। মোৰ লগত যোৱা 34 বছৰ একেলগত থকা কাছটো ইণ্ডিয়ান ষ্টাৰ্টৰ হাইবাৰনেশ্যনৰ সময় কমি কমি ক্ৰমান্বয়ে হয়তো নোহোৱা হৈ যাব। তাৰ আয়ুসো টুটিব। গছ এজোপায়ো যে মানুহতকৈ বহুত আগত গছ এজোপায়ো যে মানুহৰ কাৰণে ৰৈ থাকিব পাৰে, গছবোৰৰো যে এটা সমাজ ব্যৱস্থা আছে,
সেয়া গৱেষণা হৈছে বিশ্বৰ আন ঠাইত। দক্ষিণ অষ্ট্ৰেলিয়াৰ মৌমাখি খোৱা চৰাই হানি কেপছৰ বিলুপ্তিৰ পথত মাত্ৰ ৩০% বাচি আছে। সিহঁতে নিজৰ গানবোৰ পাহৰি গ'ল, আগে ডাঙৰবোৰৰ পৰা শিকিছিল। এতিয়া তাৰ আগে কৰা ৰেকৰ্ডিঙেৰে সিহঁতক শিকোৱাৰ প্ৰচেষ্টা চলি আছে। আহি থাকোঁতে গছ এজোপা বৰটোকোলাৰ বাঁহ দেখিলোঁ, কিন্তু আগৰ নিচিনাকৈ হাড়গিলা মানে টোটোলা থকা এডজুটেণ্ট ষ্ট্ৰ' এটাও দেখা নাপালোঁ। অনুবাদ অধ্যয়ন নতুনকৈ শিক্ষাসদী স্বীকৃতি পোৱা এক বিষয়। অনুবাদ কৰ্মতকৈ সুকীয়া আৰু অনুবাদ কৰোঁতে ইয়াৰ কোনো আৱশ্যকতা নাই। ই সূত্ৰৰ ওপৰত নিৰ্ভৰশীল। অনুবাদ অধ্যয়নৰ ক্ষেত্ৰত অসমীয়া সাহিত্য একেবাৰেই পিছপৰা, যদিও অনুবাদ কৰ্ম বুজন সংখ্যক হৈছে আৰু উৎকৃষ্ট অনুবাদো হৈছে। পঞ্চদশ শতিকাৰ অসমীয়া কবি মাধৱ কন্দলীয়ে কৰা সপ্তকাণ্ড ৰামায়ণৰ ভণিতা কলহংস সমূহতেই আমি অনুবাদ চিন্তা দেখোঁ। অনুবাদ অধ্যয়নৰ আমাৰ কাৰণে সেয়াই আৰম্ভণি বুলি ধৰিব পাৰোঁ। সাম্প্ৰতিকৰ আলোচনা কৰোঁতে ইমান দূৰ অতীতলৈ যোৱাৰো কাৰণ আছে। চিন্তা প্ৰাচীন, তৎকালীন, চলিত বা সাম্প্ৰতিক যিয়েই নহওক, সি বৰ্তি থাকিবলৈ শিপা লাগিব, থিয় হ'বলৈ ভৰি লাগিব। কন্দলীয়ে ৰামায়ণক দৈৱ কথা নোহেইটো লোক ব্যৱহাৰে ফকৰিছ। অথচ পৰিৱৰ্তিত ৰাজনৈতিক সময়ত কন্দলী আমাৰ ঠাইৰ ৰাজসভাৰ অলংকাৰ নহৈ তিহাৰ জেইলৰ নিবাসী বা সেই জাতীয় কিবা এটা হ'লহেঁতেন। অৱশ্যে জেইলৰ সেই চমৎকাৰ ডেকাজনক লগ পালেহেঁতেন। দ্বিতীয়তে, দেউকাৰ জোৰতহে চৰাই উৰে, পখা অনুবাদ। ইয়াৰে কি বুজাইছে? অনুবাদ কৰ্ম ব্যক্তি নিৰ্ভৰ। ব্যক্তিৰ মৰ্যাদা ৰাখিও ই কিন্তু সদায়েই সীমিত হৈয়েই থাকিব। এই ভণিতাসমূহেই সকলোৱে ঢুকি পোৱা আৰম্ভণি আৰু ই ইতিহাস আশ্ৰিত। এটা স্বতন্ত্ৰ শিক্ষাসদী বিষয় বা বিভাগ হোৱা হেতুকে পৰীক্ষাৰ উপযোগী পাঠ্যপুথি হয়তো ওলাইছে, মই দেখা নাই। কিন্তু ইমৰান হুছেইনৰ পৰিভাষা কোষখন বেছ উপযোগী। হুছেইনে সাম্প্ৰতিক সাহিত্য আৰু সাহিত্যৰ বিষয়ে কৰা চিন্তা চৰ্চা, লোক সংস্কৃতি বিদ্যা যে অপৰিহাৰ্য তাক আৰ্হিৰে দেখুৱাইছে। কিন্তু নৃতত্ত্ব আৰু সমাজতত্ত্বৰ বহু পদ যে সাহিত্যৰ তাত্ত্বিক আলোচনাত ব্যৱহৃত হয়, তাৰো আভাস থাকিব লাগিছিল। আজিৰ কথাখিনিত প্ৰথমৰ পৰাই মই তাতেই গুৰুত্ব দি আহিছোঁ। কালচাৰ বা সংস্কৃতিয়ে সমাজ গঢ়ে। এজন মানুহক আমি সংস্কৃত ব্যক্তি বুলি ক'ব পাৰোঁ, কিন্তু ব্যক্তিয়ে নহয়, সমষ্টিয়ে বা গোষ্ঠীয়েহে সংস্কৃতি গঢ়ে। আৰু যুক্তিভিত্তিক বুদ্ধিমত্তাৰ উৎকৰ্ষতা থকা আৰু তাক বিচৰা বিজ্ঞান আৰু বৈজ্ঞানিক চৰ্চাক দিয়ে লেজিটিমেশ্যন, যিটো বিজ্ঞানৰ দৰকাৰ, আৰু দিয়ে লেজিটিমেশ্যনৰ মোহৰ। ধ্ৰুৱ সত্য বুলি কিবা আছেনে? আৰু সেই গোষ্ঠীক, যি গোষ্ঠীয়ে সংস্কৃতি সৃষ্টি কৰে, তাত ব্যক্তি আছে, পৰিসংখ্যা নাই। কিম অধিকম ইতি। আমি আন্তৰিক শুভেচ্ছা জনালোঁ, আমাৰ ধন্যবাদো জনালোঁ। সঁচাই সঁচা অৰ্থত এটা মাৰ্গদৰ্শক ভাষণ তেখেতে আজি প্ৰদান কৰিলে, যিটোৱে
আমাক বিভিন্ন যিবিলাক বিষয় আলোচনাৰ বাবে আহিবৰ কাৰণে আৰু যেনেদৰে অহা উচিত সেইদৰে আহিবৰ কাৰণে আজিৰ জগতখনত সাহিত্য জগতখনত চাউকি বাথৰ লগাই আছে সেই বস্তুবিলাক সেই বিষয়বিলাক তাৰ প্ৰতি আমাৰ দৃষ্টি আকৰ্ষণ কৰিলে প্ৰত্যেকজনে আমি কথাবোৰ ভবা উচিত ইমান কম পৰিসৰত কথাখিনি ক'লে যে ভাষণটো মোৰ আকৌ এবাৰ শুনিব মন গৈছে আশা কৰোঁ প্ৰকাশ হ'ব মই তেখেতক আন্তৰিক ধন্যবাদ জনালোঁ ইয়াৰ পিছত আমি শেষলৈ আহিছোঁ সভাপতিৰ মন্তব্য সভাপতিৰ মন্তব্য দিবলগীয়া একো নাই মই তাৰ পৰিৱৰ্তে এটা কাম কৰিব খুজিছোঁ মই ধৰি লৈছোঁ যে নিশ্চয়কৈ নতুনকৈ প্ৰতিষ্ঠা হোৱা অসমীয়া বিভাগটোত বিভাগীয় পুথিভঁৰাল এটা প্ৰতিষ্ঠা কৰা হৈছে সেই পুথিভঁৰালটোলৈ মই মোৰ 4খন কিতাপ কঢ়িয়াই আনিছোঁ এই কিতাপকেইখন মই দিবলৈ আগবাঢ়িছোঁ মই আমাৰ সুব্ৰতক কিতাপকেইখন মই দেখুৱাই দিছোঁ এখন চিনাকি সকলোৰে কালান্তৰ ত্ৰিলজী 3খন উপন্যাস ইয়াত আছে কালান্তৰৰ গদ্য তেজৰ আন্ধাৰ আৰু অৰ্থ তাৰ ইংৰাজী কালান্তৰৰ গদ্য ইংৰাজী যিখন ওলাল সেইখন এলিজি ফৰ দ্য ইষ্ট বুলি পেলাই নিয়োগীয়ে উলিয়াইছে মই ইংৰাজীখন ইচ্ছা কৰিয়ে দিছোঁ কাৰণ ইয়াত অসমীয়াখন আছে আৰু লোহা উপন্যাসখন অসমীয়াখন পাবলৈ নাই তাৰ ইংৰাজীখন শেহতীয়াকৈ ওলোৱা হৈছে ব্লাড আইৰণ যি অৰ্থত ব্লাড ডায়মণ্ড আমাৰ অতি গুৱাহাটীত ব্লাড আইৰণৰ নিচিনাই বস্তু আছিল মানুহৰ তেজৰ বিনিময়তে সেই লোহা নিষ্কাশন হৈছিল আৰু এখন উপন্যাস যিখন স্পিকিং টাইগাৰ উলিয়াইছিলে এইখন আচলতে কালান্তৰ ত্ৰিলজীৰ 4ৰ্থখন হ'ব পাৰিলেহেঁতেন কালান্তৰ কোৱাৰ্ট্ৰেট হ'ব পাৰিলেহেঁতেন তেনেকেই লিখিছিলোঁ কিন্তু অসমীয়াত আৰম্ভ কৰি অসমীয়াত লিখা নহ'ল আৰু প্ৰাণজুই বুলি আৰম্ভ কৰিছিলোঁ প্ৰকাশ কৰিছিলে আমাৰ অৰিন্দমহঁতে প্ৰকাশত কিন্তু সেইখন সম্পূৰ্ণ নহ'ল পিছত মই ইংৰাজীত লিখি পেলালোঁ দ্য শ্লীপ ৱাকাৰ্ছ ড্ৰিম বুলি টোপনিত খোজ কৰা মানুহৰ সপোন এই 4খন কিতাপ মই সুব্ৰতক দিব খুজিছোঁ ডিপাৰ্টমেণ্টেল লাইব্ৰেৰী আৰু এই ইয়াৰ লগে লগে সভাপতিৰ যি বক্তব্য সেই বক্তব্য আনুষ্ঠানিকভাৱে সামৰণি মাৰিব এতিয়া শলাগৰ পৰা আগবঢ়াব অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান সুব্ৰত জ্যোতি